নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। আমি আজি বনভোজস্থলীলৈ যাবলৈ ওলাইছোঁ। নৱবৰ্ষ, ইংৰাজী নৱবৰ্ষ উপলক্ষে আমি সকলোৱে আমাৰ কাষৰে চুমনিদৰাত বনভোজ খাওঁ বুলি যাবলৈ ওলাইছোঁ। হাতে হাতে মোনা, কেৰাহী, বাচন বৰ্তন, চাউল, ভাত সকলোলৈ আমি ৰেডি হৈছোঁ। আমি এতিয়া আহি আছোঁ। আজি ইংৰাজী নৱবৰ্ষ উপলক্ষে আপোনালোকক নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। সকলোৰে নতুন বৰ্ষটো শুভ হওক, সকলোৰে মনৰ আশাবোৰ পূৰ্ণ হওক, সকলো সদায় সুখত থাকক, হেপী থাকক। আমি আজি নৱবৰ্ষ উপলক্ষে ঘৰৰ ওচৰৰে বাৰীৰ কাষতে চুমনিদৰাত পিকনিক খাবলৈ আহিছোঁ। এয়া পিকনিক খোৱা মজাই সুকীয়া, আপোনালোকক মজা দি যাবলৈ আৰম্ভ কৰিম। মোৰ লগত আছে এয়া মোৰ ভাইটি, টিকলা ভাইটি দেই। এয়া মোৰ টিকলা ভাইটি, এয়া মোৰ গোলুমুলু ভাইটি, একদম গোলুমুলু, ধুনীয়া পিতা। এয়া মোৰ কাণ সমনীয়া ভাইটি। এয়া আমি সকলোৱে আৰু আহিব, দেৰি আছে অকণমান। আমি সকলোৱে আজি পিকনিক খাম। আপোনালোকক পিকনিকৰ আনন্দ দি যাবলৈ চেষ্টা কৰিম। পথাৰ মুকলি কৰি খানা খোৱাৰ আনন্দই কিছু সুকীয়া। এয়া বনোৱা হৈছে চৌকা। পথাৰৰ আলি কাটি এনেদৰে চৌকা বনোৱা হয়। এয়া আমি নৰা কাটি কিছু ধুনীয়াকৈ আমাৰ জেগাডোখৰ ঠাইডোখৰ পৰিষ্কাৰ কৰি লৈছোঁ। প্ৰথমতে ঠাইডোখৰ পৰিষ্কাৰ কৰি এটাই আমি খানা খাম। আমি কাষৰে চুমনিদৰাত খাবলৈ আহিছোঁ। আমাৰ কাষৰে সোণালী সূতাৰ বাবে, মুগাৰ বাবে বিখ্যাত। এয়া চৌকা জ্বলাবলৈ আৰম্ভ কৰা হৈছে। প্ৰীতম, বনোৱা দায়িত্ব তোমাৰ। খুব সুন্দৰকৈ বনাই আমাৰ প্ৰীতমে। প্ৰীতম ল'ৰাটো খুবেই ভাল, একদম আহিবৰ পৰা ব্যস্ত হৈ আছে। এয়া হাঁহৰ মাংস ঘৰতে ৰেডি কৰি আনিছোঁ। হাঁহৰ মাংস ঘৰতে ৰেডি কৰি আনিছোঁ। এয়া বনাই আছোঁ। ফাইনেলি এয়া চাহ খাব লৈছোঁ। এয়া ঘৰতে বনাই লৈ আহিছিলোঁ। ডিম খাব লৈছোঁ। এয়া চাহ বাকি লৈছোঁ। চাহখিনি ইয়াত দেখাইছোঁ, লাল নহয় এয়া। Ayo muda.
নৈটি ছাগল তোরা নৈ সাঙর সাঙর গর নৈ লাগিলে সুমনা কলে পোৱালা আছে কৰিলে ফাইনেলি আমি ভাত খাবলৈ আগবাঢ়ি আহিছোঁ এতিয়া ভাত বাঢ়িবলৈ লৈছে প্ৰীতমে অঁ ভাত জলদি চাটনি চাটনি ফাইনেলি আমাৰ খাব সময় হৈ গ'ল এয়া আমি খাবলৈ লৈছোঁ এয়া প্ৰীতম आलू खा रहा है अभी तैयार हो गया সকলোৱে খাই আছে বন্ধু বান্ধৱীসকল নতুন এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছোঁ ধন্যবাদ বাই বাই জয় আই অসম